পইচা হে ফ্ৰেণ্ডছ বিটি ব্লগছলৈ আপোনালোকক স্বাগতম গাইজ আজি মুম্বাই ফুৰ্তিতে ফুলি আছে চলি আজি মনটো তামাম ভাল লাগি আছে মানে মানে এতিয়াতো নকওঁ মানে কি কামত যাই আছোঁ বা কি কৰিব যাই আছোঁ আমি নকওঁ বাৰু আপোনালোকে দেখা পাব যে কি ক'ত যাই আছোঁ কি কাৰণত যাই আছোঁ মানে ইমান কিহৰ ফূৰ্তি আছে মোৰ মনটো ফূৰ্তি হ'লেও অলপমান দুখ আছে কাৰণ মোৰ প্ৰেছে লেবাৰ দিয়ক বলক চাই দিওঁ তাৰে মতে আৰু এটা কথা যে কি আমি নাও খেলাৰ দিনা এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত আমি কিবা এটা গিফ্ট দিয়াৰ কথা কৈছিলোঁ যোনে ভাল কমেণ্ট কৰে গিফ্ট দিয়াৰ কথা কৈছিলোঁ আমি এই গিফ্টটো আমি নেক্সট ব্লগত আমি দি দিম বাৰু মানে ভাল কমেণ্ট কোনে কৰিছে আৰু কাক মানে দিব যাম সেইটো মানে নেক্সট ব্লগত সেইখিনি পাব বাকী চাই থাকোঁ যাওঁ বোলো চলিৰ ফুৰ্তি চাওক এই হ'ব দে ইমান ফুৰ্তি লাগব নালাগে কেনাই ফুৰ্তি চলিৰ বলক আমি যাওঁ আপোনালোকক দেই লাষ্ট এনেকৈ বলক যাওঁ আপোনালোকক দেখাওঁ আমিও যাওঁ এটিএমত সেইটা এটিএমত গেল পইচা ওলাব একদম লাখ টকা ওলাব উলিয়াই পেলাই আমাৰ কাম আছে আপোনালোকে চাওক কি হয় কি কেইলাখ মান ল'বি হা আগদিনত 40,000 পাৰি বাকীদিন মই উলিয়াই থৈ দিছোঁ এতিয়া 40,000 ল'ম বেয়া আজি আমি আহি পালোঁ যিটো কামত আছিলোঁ এই ফূৰ্তিতে চাবাই নোৱাৰে কি কামত আছোঁ মানে কাম বুলি জানো কি কামত আছোঁ নাজানো ইমাক মাতিলেও আছোঁ আমাৰ প্ৰাণজিৎ দাহঁতৰ ঘৰত তেজো সোমো সোমো এই হান বুলেট দেখছি না কি রাস্তাত রহি দেখবি নাকি যাও যাও গাইজ আপোনালোকক কৈ আছিলোঁ যে টিভি আজি বস্তু এটা কিনিলোঁ কি বস্তু আপোনালোকক দেখে লওক এই নৰখে দেখোন এই চাওক এইটা কৈ দিয়ে এই এফালে চা এইটো বস্তু মোৰ কিনা কথা আছিল এইটো বস্তু মই আজি ফাইনেলি লৈ ললি এতিয়া হোৱা নাই পইচা চইচা লেনদেন দিলে হোৱা নাই সেনে আৰু চাই আছে মডেল কি মডেল ডিজাইন 50 ফিলিংস কত ফিলিংসটো মজা বঢ়িয়া হা বঢ়িয়া না হাত দি ল'বি তলেদি যাব যি সেইটো হয় দে আৰু ন পাৰ্টি খুব দিবি না আজি হা কি দিবি ও ই ক্যামেরা ওলা আমার এখন নাই দে আর পয়সা ক্যামেরা তো ললা আছে মিষ্টি এইটো আছে এতে উইথ চার্জার তাৰপিছত তোমাৰ ফ্ল্যাশ চাৰ্জাৰ দুডাল দিছোঁ বেটাৰী অৰিজিনেল 50mm ৱাইড ঠিক আছে কেমেৰাটো তুমি আগতে চাইছোঁ আগতে হা চাই পেলাই কেনে দিছোঁ মজা আৰু মই এটা ফটো মাৰিছিলোঁ ফটো মাৰিছোঁ ঠিকে আছে আজিও চাইছোঁ তোমাক চেঞ্চত দেখাই দিছোঁ মই তোমাক কেমেৰা ঠিকে আছে নে মনৰ পাই ক মজা মোৰ মনৰ ফটো মাৰিও দেখাইছোঁ মই নিজেও মাৰিছোঁ ফটো কেমেৰা ঠিকে আছে ওকে এই এফালে চা এই দমৰা
কেমেৰা ল'লাক কেমেৰা পাৰ্টি দিছি মানে গোটাইকেইটাকে দিছি 3 কাপ চাহ দিছি 30 টকা ল'ব এই অলপ অলপ চাহ 3 কাপ দিছি ফাইনেলি আৰু সন্ধিয়া পাৰ্টি হ'ব ফুড আৰু যাবলৈ এতিয়া কাম আছে সন্ধিয়া পাৰ্টি হ'ব ফুড হ'ব guys camera party bro camera party dishi chicken veg chamin half plus chicken pakoda extra ke chicken korma chicken biryani baki khini aibo nai bortoman only chicken chamin khini aibesi khani fide hedu sida guys roman restaurant amar hati kholak chaumine kibe inge bahut kibe kholak mane camera party but বৰিগাল দেৱক মিছ কৰিছোঁ ৰ আজি দেৱ হলি ভাল লাগিল অলপ কেনা কৰা এটা চলি লগৰ এটা চলি আছে খুৱাব লাগে তাক দেৱক জ্বলাবৰ কাৰণে সদায় মিছা কথা কিন্তু বেলেগ আৰু কয় ন সদায় মিছা কথা কয় দে আৰু ন ফটো উঠিবি নেকি ফটোকেইটা নহয় আগতে আমি ঘৰত যাই ল'ম মানে কি হৈছে কেমেৰাটো আছে কিন্তু কেমেৰা কিডনিত নাই মানে মেমৰি খান নাই সেইকাৰণে ফটো দুটা উঠিম বুলি ভাবিছোঁ না হ'ব আৰু যাম ঘৰত যাওঁ অলপ মানে আৰু এটা একচুৱেলি কি হৈছে মেমৰিখন মানে কি ভাটিবেলাই দিব মানে এতিয়া কিবা কাম এটা থকা বুলি কৈছে তো ভাটিবেলাই আনি কিনে কৰিম ফটোশ্বুট এতিয়া আমি আৰু 2-3 দিনত মই মোবাইল লৈ আছোঁ গাইজ আৰু এটা ব্লগ হ'ব গুৱাহাটী যাম বুম ব্লগ হ'ব নে কি ক ইমানখানি মৰম দিছে ইউটিউবৰ পৰা বহুত পইচা পাইছোঁ কেমেৰা ল'লোঁ মোবাইল ল'লোঁ 3 লাখ টকা দি কেমেৰা মানে সেনা আৰু কেমেৰা এটা ওলাক মই 5 লাখ টকা দি মোবাইল এটা ল'ম কেমেৰা ল'লোঁ হাই এই নাই আজি একো নাই একদম বয়া দেখা আছে সুন্দর চুরি বনছো চবে নৰে নহয় এনেকৈ চুলি বনবা তো গাইজ এইফালে ঘৰ পালোঁ আমি তো তাই ফূৰ্তিতে সেই লাগি আছে একদম মানে কি নামটাই চলি পইচা গেছে যে মোৰ পইচা গেলিও সম্পত্তি না এছেট এছেট কেনে চাও কেনে কৰিব আহিছি নহয় গাই তই যাওঁ একটু টকা চাহ এটা খোৱা আজি খুৱাবি আমাৰ ঘৰত মোকে চাহ খুৱাব ফাইনেলি ঘৰ আহি পালোঁ আৰু যিটো বস্তু ল'ব লগা আছিল সেইখিনি বস্তু ল'লোঁ ধুনীয়া কৰি আজি মনটো ভাল বিৰাটেই ভাল আৰু মনটো বেয়াও কাৰণ মোৰ পৰা গেছিও আৰু মোক ঘৰত এটা সম্পত্তি আছে আমাৰ ফেমিলি মেম্বাৰ এটা আছে তো আৰু এটা তাৰে মই এটা কথা কওঁ মানে কি ভিডিঅ'টো শেষ কৰাৰ এটা কথা কওঁ যে কি ৰং প্ৰডাকশ্যন লিৰিকেল হৈছে মোৰ আৰ্জেণ্ট কথা কৈছোঁ আমাৰ ৰং প্ৰডাকশ্যন তো মানে কি কণ্টেক্ট কৰিব পাৰে বিয়াৰ কাৰণে হওক বা দি দিম নহয় অল মানে কি অল যিখিনি বস্তু বিচাৰে পাব আমাৰ তাতে ৰং প্ৰডাকশ্যন কণ্টেক্ট নম্বৰটো তলত লিখি দিম আৰু ডেছক্ৰিপশ্যনত ৰং প্ৰডাকশ্যন মানে ঘৰত কৰা ৰঙৰ কথা কোৱা নাই বুজি দিবি আমাৰ এইটো ষ্টুডিঅ'ৰ নাম ৰং প্ৰডাকশ্যন তো মানে কি যিখিনি বস্তু আপোনালোকে বিচাৰে পাব কাৰণে ভিডিঅ'ৰ তলত ফোন নম্বৰ দুটা দিয়াই ৰাখিব দুটা ফোন নম্বৰ দিয়াই ৰাখিব কোনোবা এটা কণ্টেক্ট কৰিলে হ'ল আৰু ডেছক্ৰিপশ্যনতো আমি কণ্টেক্ট নম্বৰ দি দিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি নতুনকৈ আহিছে সাবস্ক্রাইব করবে না নহয় সাবস্ক্রাইব করবে না পারে স্পেলিং তো সাবস্ক্রাইব করবে না পারি ঘন্টাটো আৰু কাষত থকা
ঘণ্টা বাটনত টিপি দিবলৈ নাপাহৰিব ধন্যবাদ জয় জয় অসম। অসম মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম